চৰ্চাত IITৰ পৰা এৰোস্পেচ ইঞ্জিনিয়াৰিং কৰা এজন যুৱক। এৰোস্পেচ ইঞ্জিনিয়াৰিং কৰিও বৰ্তমান এজন সন্যাসী তেওঁ। 13 জানুৱাৰী অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হৈছে মহাকুম্ভ মেলা। 26 জানুৱাৰীলৈকে চলিব এই কুম্ভ মেলা। ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্তই ভিৰ কৰিছেহি কুম্ভনগৰী প্ৰয়াগৰাজত। ইয়াৰে বহু সাধু সন্যাসীয়ে লাভ কৰিছে বিশেষ চৰ্চা। ইয়াৰ ভিতৰত এজন হ'ল IIT বাবা। ভক্তসকলে হাস্যমুখৰ নাম ৰাখিছে সেই ডেকা সাধুজনৰ। বহু ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ বাবে IITত পঢ়াৰ সুযোগ এটা সপোন পূৰণ। বিশ্বাস কৰা হয় যে কেৱল মেধাৱী ছাত্ৰ ছাত্ৰীয়েহে IITত অধ্যয়নৰ সুযোগ পায়। আৰু IITত অধ্যয়ন কৰি বৰ্তমান সাধু হোৱা এজন বিশেষ বাবাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এই বাবাৰ প্ৰকৃত নাম অভয় সিং। সাধু হোৱাৰ পিছত মচানী গোৰখ নামেৰে পৰিচিত এইজন IIT বাবা। হাৰিয়ানাৰ পৰা অহা অভয়ে IIT বোম্বেৰ পৰা অধ্যয়ন কৰিছিল, কিন্তু অৱশেষত তেওঁ বিজ্ঞান আৰু মহাকাশৰ জগতখন এৰি